অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশন এইবাৰ পাঠশালাত অনুষ্ঠিত হৈছে। এয়া চাওক ভট্টদেৱ ক্ষেত্ৰ। এই ভট্টদেৱ ক্ষেত্ৰতে এই অধিৱেশনখন অনুষ্ঠিত হৈছে। আপোনালোকে নিশ্চয় বাতৰি কাকত টিভি আদিৰ যোগেদি এইবোৰ দেখিয়ে আছে। আজি এই ভিডিঅ'টোত অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ সকলোবোৰ বস্তু A to Z আপোনালোকে দেখা পাব। সেয়েহে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। ভিডিঅ'টো অলপ দীঘল হ'ব, কিন্তু এই ভিডিঅ'টোৱে আপোনালোকক মানে কি আপোনালোক যদি আহাও নাই পাঠশালা অধিৱেশনত, তথাপিও আপোনালোকৰ এনেকুৱা লাগিব যে পাঠশালা অধিৱেশনৰ আমি সকলোবোৰ বস্তু দেখিছোঁ। তো এতিয়া আমি আহি পেলাই পাইছোঁ, গেটখনে পাইছোঁ। চাওক দেখি না গেটখন, ওলাওক আৰু ভিতৰত যাওঁ। সাহিত্য সভাৰ ফূৰ্তিয়ে প্ৰথম চবতকৈ ভাল লগা বস্তুটো হৈছে আমাৰ ইয়াত যিখিনি শ্বহীদ আছিল। আপোনালোকে জানে আমাৰ গজালি অঞ্চলটো মানে সেই অসম আন্দোলনত বহুত মানুহ ইয়াত শ্বহীদ হৈছিল। ইয়াতে চবতকৈ ডাঙৰকৈ অসম আন্দোলন হৈছিল। গতিকে এতিয়া এই শ্বহীদসকলৰ মূৰ্তিখিনিও ইয়াত ৰাখি দিছে। এইটো মানে বহুত ভাল লাগিছে, আপোনালোকক দেখাই আছে। এয়া চাওক শ্বহীদসকলৰ মূৰ্তি। এয়া হৈছে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ, আৰু বাকীবোৰো আছে, আপোনালোকে চাব পাৰে। শ্বহীদ মদন বৰ্মন ক্লাছ 6ত পঢ়ি আছিল। যেতিয়া তেওঁ আন্দোলন কৰি 1942 চনত শ্বহীদ হৈছিল। ভাবি চাওক কেনে এজন মানুহ হ'ব লাগিব, কেনে এজন সেই হ'ব লাগিব, কিমান সাহস হ'ব লাগিব। ক্লাছ 6। আজিৰ সময়ত যদি আপোনালোকে চায়, বৰ্তমান সময়ত ক্লাছ 6ৰ ল'ৰাই না এটা যদি মাছৰ কাঁইটো যদি গলত লাগে না, তাক ডক্টৰৰ তাতে লৈ যায় মাইক বাপেকে। এই চৰ্দি লাগিলে 7 দিনলৈকে স্কুল যাব নোৱাৰে। আৰু সেই সময়ত ক্লাছ 6ৰ ল'ৰাই ভাৰতৰ কাৰণে স্বাধীনতা আন্দোলনত পুলিচৰ আগত বুকু বান্ধি দিছিল, গুলি খাইছিল। ভাবক। এইটো গৰখীয়া গোঁসাই, আমাৰ ইয়াত যিটো ফেমাছ গৰখীয়া গোঁসাই আছে তাৰ থান হিচাপত এইটো ৰেপ্লিকা টাইপৰ বনাইছে। চাওক সাহিত্য সভা বুলি ক'লে গ্ৰন্থমেলা নহ'লে হ'ব নেকি? এতিয়া আমি গ্ৰন্থমেলা আহিছিলোঁ। এয়া চাওক কি স্ক্ৰীণখনো দেখাইছোঁ। ইয়াত এটা ভাল বস্তু লিখিছে, চাওক আপোনালোকে। ইয়াত চব বেলেগ বেলেগ ডাঙৰ ডাঙৰ মনীষীবোৰে গ্ৰন্থৰ বিষয়ে কি কয় সেই বিষয়ে কৈছে। খুৰাই আগত আহি গ'ল, চাওকচোন। বোলক এতিয়া এই চাই থকাতকৈ গ্ৰন্থমেলা চাই আহোঁ। এইখন হৈছে গ্ৰন্থমেলাৰ হেৰিয়ৰ গেট। মই যে সেইদিনা ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ বহুতখন গেট, সেই প্ৰত্যেকটো ভাগৰ কাৰণে বেলেগ বেলেগ গেট। আৰু হয়তো আজি পইচা আমি এতিয়া গ্ৰন্থমেলা ঘূৰি আছোঁ। গ্ৰন্থমেলা ভালে, বহুত চকৰি ভেটি বুৰঞ্জী লাগে আমাৰ ভণ্টিক। এতিয়া ফাৰ্ষ্ট এবাৰ চাই লওঁ গোটেই এৰিয়াটো, তাৰপিছত বিচাৰিম আৰু কিতাপ কেইখন, কাৰণ কিতাপ বিচাৰিব ধৰিলে বহুত টাইম লাগি যাব। ফাৰ্ষ্ট এবাৰ চাই লওঁ। এতিয়া আমি গ্ৰন্থমেলাৰ পৰা ওলাই পেলাই মানে আজি কিতাপ চিতাপ বৰ্তমান নিকিনিলোঁ, চাম। কাৰণ কিতাপ কিনিব লাগিলে বহুত টাইম যাব, তাতে কিতাপ বিচাৰোঁতে বহুত টাইম যাব। অৱশ্যে টাইমটো বঢ়িয়া টাইম আছিলে, কাৰণ ভিৰ নাছিলে না, কিতাপ বিচাৰিব সুবিধা হ'লে। বাট আজি নহ'ব আৰু। এতিয়া আমি আহিছোঁ, এইখন কি হয়, এইখন কিবা প্ৰদৰ্শনী বুলি আছে। কিহৰ প্ৰদৰ্শনী? এইখন আৰু ইয়াত সোমাই আপোনালোকে দেখা পাব এইবাৰৰ সাহিত্য সভাৰ চবতকৈ ডাঙৰ আকৰ্ষণ এই জাপিটো। চাওক 87 ফিট সেইহৰ ডাঙৰ জাপি। আচলতে পাঠশালাত ইয়াৰ আগতে 1987 চনত মানে সাহিত্য সভাৰ অধিৱেশন হৈছিলে, অসম সাহিত্য সভাৰ অধিৱেশন, আৰু তাৰে স্মৃতিতে আচলতে এই জাপিটো নিৰ্মাণ কৰিছে। চাওক কিমান ডাঙৰ জাপি। জাপি চাওক, জাপিৰ পৰা ইপিনে আহক। এই 20খন থিয়েটাৰৰ লিষ্ট চাওক, আমাৰ পাঠশালাৰ পৰা ওলোৱা। ডাক টিকটৰ বিষয়ে বহুতে কিজানি আজিকালি গমেই নাপায়, আজিকালিৰ জেনেৰেশ্যনটোৱে। আৰু এই বছৰ কি হয় এইটো?
সেইবোৰ চব থিয়েটাৰত ব্যৱহৃত সামগ্ৰী। এতিয়া আহিলোঁ, এইখন কৃষ্ণকান্ত সন্দিকৈৰ প্ৰদৰ্শনী হয়। ইয়াৰ বস্তুবোৰ চাওক আপোনালোকে। বঠা চাওক, আজিকালি মানুহে বঠাও চিনি নাপায়। এই হৈছে আজিকালি দিনৰ এই নৱপ্ৰজন্ম আমাৰ বঠা চিনি নাপায়। এই বছৰ সাঁচি পাতৰ সেই ইয়াতে এখন অদ্ভুত বিপণী আহিছে, আৰু সেই বিপণীখন হৈছে বান্দৰ কেঁকুৱাৰ বিপণী। চাওঁ আহকচোন ইয়াত কি কি আছে। বান্দৰ কেঁকুৱা, এই যে খোজাই যে এইটো আছিলে না, এইটো সেই খোজা গুণটো নাই, অলপ ৰিফৰ্ম কৰি খোজা গুণটো ইচিং গুণটো নাইকিয়া কৰি দিয়া। আচ্ছা আচ্ছা, মানে এইটো সাইন্টিষ্টে কৰিছে। আকৌ বেছি দীঘলীয়া চাওঁ কেনেকুৱা বস্তুটো এবাৰ। এইটো বস্তু এইটো হৈছে বান্দৰ কেঁকুৱা। আগতে আমি ভয় কৰা আছিলোঁ বান্দৰ কেঁকুৱা থকা ঠাইত যাবৰ কাৰণে, কাৰণ ভয়ানক লেভেলত খোজোৱা আছিলে। এইটো কি কি কামত হেৰি হয়? এইটো তাৰ আগত কম, আমি খেতি কৰিছোঁ নিজে, বেলেগৰ প্ৰডাক্ট নহয়। মোৰ নিজৰ আছে, খেতি কৰিছোঁ। আৰু এতিয়া যেতিয়া এইটো কোমল হৈ থাকিব, গ্ৰীণ হৈ থাকে, আমাৰ বিনৰ নিচিনা হৈ থাকে, তেতিয়া বনাই খাব পাৰি। খাইছোঁ। তাৰপৰা ফুলটো ওলাই, বেঙুনীয়া ফুল, ফুলটো খাব পাৰি। ইটছ ভেৰি গুড ফৰ হেল্থ। তাৰপৰা এনেকুৱা যেতিয়া এইটো পূৰণ হ'ব এনেকুৱা হয়, তাৰপৰা আমি এই চিডছটো ওলাওঁ। আচ্ছা, তাৰ ভিতৰৰ এই বস্তুটো এইটো চিডছ মেইনলি। আচ্ছা আচ্ছা, এই চিডছৰ পৰা আমি পাউডাৰখিনি বনাওঁ, এক্সট্ৰেক্ট কৰে না। এতিয়া ইয়াৰ পৰা কি কি আপোনাৰ স্বাস্থ্য। তাৰ আগতে এটা বস্তু কওক, আপোনাৰ সেইখন ক'ত আছে, ফাৰ্মখন ক'ত আছে, কোন ঠাইত আছে? খেত্ৰীত আছে। আচ্ছা, কোনোবাই যদি ভিজিট কৰিব খোজে যাব পাৰে, যাব পাৰিব। তাত মোৰ হোমষ্টেও আছে, এইবাৰ আৰম্ভ কৰিছোঁ। তাত খাব পাৰিব। অৰ্গেনিক মাছ আছে, অৰ্গেনিক মুৰ্গী আছে, কলা মুৰ্গীটো আছে, কৰকনাথটো আছে আপোনাৰ তাতে। আচ্ছা, টাৰ্কি আছে, হাঁহ আছে, পাৰ আছে। হাঁহৰ কি কি আছে? চব্জি আছে, অৰ্গেনিক চব্জি। হাঁহৰ কি খাকী কেম্বেল? লোকেল ভেৰাইটি। লোকেলটো আমাৰ। আচ্ছা আচ্ছা। ইয়াত এতিয়া এইটো খালে আমাৰ কি হেল্থ বেনিফিট আছে, এইটো এণ্টি ডিপ্ৰেশ্যন হিচাপে বাহিৰ দেশত, বেলেগ দেশত বহুত ইউজ হয়। আমাৰ ইয়াৰ মূল্য নাই, কিন্তু বাহিৰত ইয়াৰ কিলো, মই যদি এতিয়া সঁচা কথাটো কম, কিলো শুনিলে মানুহ কিজানি ফিটে হ'ব ইয়াৰ পাৰ কিলো দাম। কিন্তু ইয়াত নাই, একো গমেই নাপায়। সেইকাৰণে মই অলপ এৱাৰনেছ প্ৰগ্ৰেম কৰিব আহিছোঁ। আৰু খেতিয়ক কেইটামান লাগে, তেওঁলোকে যাতে কৰিব পাৰে, আমাৰ ইকনমিক অৰ্থনীতিত যাতে সহায় হয়, সেইও এটা মনোভাৱ লৈ আহিছোঁ। বা পেৰালাইচিছত। আৰু এটা কথা, যেতিয়া ই গোটেই নাৰ্ভাছ চিষ্টেমত আমাৰ কাম কৰে। নাৰ্ভাছ চিষ্টেমটো যেতিয়া অ'কে কৰিব, তেতিয়া আমাৰ গোটেই শৰীৰটোৱে ঠিকে থাকিব। তাৰমানে কি ঠিকে থাকিব, চব এই ডাইজেষ্টিভ চিষ্টেম ঠিক কৰিব। ইভিন গুগলে কৈছে কি ডায়েবেটিকো ভাল কৰে, প্ৰেছাৰো ভাল কৰে। আৰু এইটো হ'লে এই ধৰক, আৰু এটা কথা কি, যেতিয়া আমাৰ গোটেই বডিটো ঠিকে থাকিব, তেতিয়া আমাৰ ছেক্সুৱেল কোনোবা যদি ডিছঅৰ্ডাৰ থাকে, সেই ছেক্সুৱেল ডিছঅৰ্ডাৰে সেইটো ঠিক কৰে। কিন্তু বহুতে এডভাৰটাইজটো কেৱল সেইটোৰ কাৰণে কৰি থাকে, সেইটো মই দেখিছোঁ। সেইটো তাহাঁতে নাজানি কৰে, বহুত প্ৰব্লেম আছে। মই এনেকৈ কাই কেঁচাই খোজ কাঢ়িছোঁ, মই এইটো খাই পেলাই মোৰ গোটেই চিষ্টেমটো ঠিক থাকে, মই কিয় সেনেকৈ খোজ কাঢ়িম, ধুনীয়াকৈ খোজ কাঢ়িম। ঠিক তেনেকুৱা। আৰু বাহিৰত বহুলভাৱে ইউজ হয়, ইয়াৰ মানুহে নাজানেই। এইখিনিয়ে ক'ব লগা। আৰু আমি ইয়াতে মাৰ্কেটিংটো আৰম্ভ কৰি আছোঁ, লাহে লাহে খুব কম দামতে উপলব্ধ কৰি দিছোঁ। কোনোবা যদি খেতিয়ক আছে, কৰা মানুহ ইণ্টাৰেষ্ট আছে খেতিয়ক, মানে আমাৰ লগত যোগাযোগ কৰিলে আমি সুবিধাখিনি কৰিম। ফোন কৰি দিব। ঠিক আছে, ঠিক আছে। আপোনাৰ নামটো এবাৰ কৈ দিব। ফণীন দাস। খেত্ৰীৰ পৰা আহিছে? মোৰ ঘৰ একচুৱেলি পাঠশালা বজালিতে হয়। আচ্ছা, বজালিতে। মই থাকোঁ গুৱাহাটী। ফাৰ্ম হাউচ আছে। আচ্ছা আচ্ছা, ঠিক আছে। থেংক ইউ, থেংক ইউ। তো তাৰ পৰা আহিলোঁ, এতিয়া এই তাঁতশাল চাব আহিছোঁ। কিন্তু এটা বস্তু কওঁ, মানুহজনক লগ পাই কিবা এটা ভাল লাগিছে। মানে অসমৰ খেতিয়কে যেতিয়া ইন'ভেশ্যন ষ্টাৰ্ট কৰে, ইন'ভেটিভ বস্তু এটা ষ্টাৰ্ট কৰে, তেতিয়া মানে কিবা এটা ভাল লাগে যে আমাৰ অসমীয়া জাতি কিবা এটা ভৱিষ্যত দেখা পায়। কিজানি ময়ো কৰিম, ময়ো অলপ খেতিৰ লগত জড়িত, তো মই সেইকাৰণে তেওঁৰ ফাৰ্মখন এবাৰ ভিজিট কৰিম বাৰু, চাওঁ কি হয়। এতিয়া এই তাঁতশালখন দেখাওঁ আপোনালোকক। ইয়াত তাঁতৰ হেৰি আছে,
এইখন আধুনিক তাঁতশাল আজিকালি আৰু আগৰ সেই তাঁতশাল ইউজ কৰাৰ দিন নাই আৰু মোৰ হিচাপততো গভৰ্ণমেণ্টে এইবোৰ তাঁতশাল প্ৰমোট কৰাৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে প্ৰশিক্ষণ দিব লাগে প্লাছ লোন আদি দিব লাগে লোন আচলতে কি হয় জানেনে আজিকালি অসমত লোন সকলোৱে লয় বেলেগ কামত ইউজ কৰে তাতকৈ গভৰ্ণমেণ্টে লোন দিয়াতকৈ ডাইৰেক্ট তাঁতশালখন দিব লাগে হাই কোৱালিটিৰ তাঁতশাল ডাইৰেক্ট দিব লাগে লোন নহয় আমাৰ এইখিনি শিক্ষা নগৰী ইয়াত এইটো বস্তু দিছে ঠিকেই আছে চাওক আৰু কি দেখাম মই নিজে বি.এড কৰা নহয় গতিকে মই কি বুজাম আপোনালোকক চাওক এটা বস্তু চাওক এইবোৰ এনেকৈ যদি মডেল বনাই আপোনালোকে শিকাব পাৰে না ষ্টুডেণ্টত ধুনীয়াকৈ বস্তুবোৰ মনত থাকে বিভিন্ন সঁজুলি ধৰক কোনে কেনেকৈ ইউজ কৰিব পাৰে কিমান প্ৰেক্টিকেলি বস্তুবোৰ ইউজ কৰিব পাৰে এইখন যুক্তাক্ষৰৰ বাগিচা বঢ়িয়া বস্তু কৰিছে এইটো মাছৰুমৰ খেতি চাওক মূলা চাওক বাহ ভাই সাইজ মূলার ৰেচম শিল্প ইফালে জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু ইপিনে অসম পৰ্যটনৰ ফাৰ্ষ্ট ৰেচম শিল্প চাই আহোঁ এই চাওক এৰি পলু এই লেটা হৈছে চাওক এইটো হৈছে মুগা জালে এইটো মুগা পলু চাওক কেনেকুৱা দেখিছে এৰি পলুৰ জীৱন চক্ৰটো দেখুওৱা হৈছে এৰি মুগা এইবোৰৰ পলুৰ জীৱন চক্ৰটো দেখুওৱা হৈছে মুঠতে লেটা হৈছে এইবোৰ হৈছে পলু কাৰিকৰী বিভাগে অলপ এৱাৰনেছ টাইপৰো সেই কৰিছে আৰু বস্তুখিনি কি বা পুৰণা গাড়ী দিছে ইয়াতে নাজানো দেই এইবিলাক নাচং দে আৰু পুৰণা গাড়ী ভণ্টি ভাল দেৰি হ'ল এতিয়া চাওক এইটো কিবা টাইমস্কি কি বা বনাইছে হাই বন্ধুসকল মানে কি ঘূৰি ভোক লাগি গ'ল বহুত সময় হ'লো এতিয়া মানে খোৱাৰ হেৰিত আহিছোঁ বাকীখিনি স্কিপ কৰি আহিছোঁ মোৰ পিছত চাম দেখাম আৰু এইখন গেটেৰে সোমাই যাম ইয়াত বহুত কিবা কিনি ৰেষ্টুৰেণ্ট আছে তো যাওঁ ৰ'ব ইয়াত চব খাদ্যৰ সেই আৰু বেছিভাগ আমাৰ লোকেলে বাৰু চব দোকানে ইয়াত এতিয়া আৰু কিবা কিনি ফাষ্টফুডৰ কিবা কিনি আছে বহুত এইবোৰ আৰু বেছি সেই নেদেখাও গম পাইছেনে এইবোৰতো যিকোনো মেলাত গ'লে আপোনালোকে দেখাই পায় আৰু এতিয়া বোলক গজালি হাটখন এবাৰ চাওঁ ইয়াত লোকেল যিখিনি আমাৰ স্থানীয় যিখিনি ব্যৱসায় আছে তেওঁলোকৰ বাবে সুবিধাজনক কৰি দিছে এইটো বস্তু ভাল কৰিছে বাৰু গজালি হাটত বহুত দোকান চকান হৈছে এইখিনি চব আমাৰ লোকেল মানুহৰে দোকান আৰু পাঠশালাত ধৰক যিমান দোকান আছে বা সেই আছে তেওঁলোকৰে ইয়াত মানে তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে এনে কেঁচা হন এইখন এখন দোকান আছে পাঠশালাত তো সেইখনে ইয়াতো সেই কৰিছে এনেকুৱা আৰু মিঠাই জিলাপি আছে বজালি হাতত এইটো ভাল হৈছে এই কিবা খাওঁ যিহেতু সাহিত্য আৰু সংস্কৃতি একেটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি আৰু এই কথাটোকে সাৰোগত কৰি অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত এইবাৰ অসমৰ বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি আৰু তেওঁলোকে কেনেদৰে বসবাস কৰে তেওঁলোকৰ বাসস্থানবোৰ কেনেকুৱা সেই সকলোবোৰ বস্তু ইয়াত প্ৰদৰ্শন কৰা হৈছে সঁচাকৈয়ে এই কামটো বহুত বেছি প্ৰশংসনীয় কথা কাৰণ এইবোৰ বস্তু আমাৰ সাধাৰণ নৱপ্ৰজন্মই লাহে লাহে এইবোৰ বস্তু হেৰাই পেলাব ধৰিছে যিবোৰ এই সাহিত্য সভাৰ পৰা তেওঁলোকে গম পাব লগতে ইয়াত এজন বহুত ভাল মানুহ এজন আমি লগ পালোঁ যিয়ে তেওঁ নিজৰ জনগোষ্ঠীটোক উত্থানৰ বাবে বহুত কাম কৰি আছে আমি তেওঁৰ লগতো এতিয়া কথা পাতিম আপোনালোকে চাব পাৰিব এয়া হৈছে নাথযোগী সম্প্ৰদায়ৰ ঘৰ এইটো ঘৰ দেখুৱাৰ পিছতে আমি তেওঁৰ লগত কথা পাতিম আমাৰ বিভিন্ন জনগোষ্ঠীৰ সমাহাৰ হৈছে তাৰ ভিতৰতে কোচ ৰাজবংশী ৰাভা বড়ো সমাজৰ লগতে আমাৰ এই অনুসূচিত জাতিত অন্তৰ্ভুক্ত আমাৰ ভূমিপুত্ৰ
জালুৱাকেয়ত কৈৱৰ্ত সমাজৰ আমাৰ সংস্কৃতি, আমাৰ আপুৰুগীয়া সম্পদ, আমাৰ মাছ ধৰা সঁজুলি, চূণ চেপ্তা শামুকেদি যি চূণ প্ৰস্তুত কৰিছিল আমাৰ আজু ককাহঁতে, সেইবোৰ দেখুওৱা হৈছে, যিবোৰ আপুৰুগীয়া সম্পদ আমাৰ হেৰাই গৈছে অসমীয়া সংস্কৃতিত। তাৰ লগতে মাছ ধৰা বিভিন্ন সঁজুলিৰ লগত মাছ কেনেকৈ ৰ'দত শুকাইছিল আমাৰ মানুহে, সেইবোৰত দেখুওৱা হৈছে প্ৰতীকী ৰূপত। তাৰ লগত মাছ ধৰা নৃত্য আৰু আমাৰ নিজৰ আপুৰুগীয়া যিবিলাক মাছ ধৰা সঁজুলি, আশ্ৰা জাল, লাঙি জাল, তাৰপাছতে মাছ পোৰা, তাৰপাছতে আমাৰ জাখে, কোক, জঙাৰ, কচ, যিমান যি আছে আমাৰ সেইখিনি গোটেই প্ৰস্তুত কৰা হৈছে। মই কথা কওঁতে অলপমান কথিত ভাষাত কৈছোঁ, সেইকাৰণে ৰাইজক মই অনুৰোধ কৰিম বেয়া নাপায় সেইটো কথা। দাদা আৰু এটা বস্তু সুধো, আপোনাৰ বাকীখিনি বস্তুটো ক'লে, আপোনাৰ এতিয়া ড্ৰেছটোৰ বিষয়ে কওক, কাৰণ আপোনালোকৰ জালুৱাকেয়ত কৈৱৰ্ত জনগোষ্ঠীৰ ড্ৰেছটোৰ বিষয়ে বা সেইখিনিৰ বিষয়ে বহুত মানুহে নকয়, সেইটো নাজানে। এইটো আমাৰ নিজৰ অবিভক্ত কামৰূপৰ জালুৱাকেয়ত কৈৱৰ্ত জনগোষ্ঠীৰ আমাৰ নিজৰ গামোচা। এই যিটো বাৰাত দাঁত দেখা পাইছে, এইটো বাৰাত দাঁত, গাহৰি, বনৰীয়া গাহৰি। এইটো মানে আপোনালোকে জানেনে, সৰু বাচ্ছাত যে আপোনাৰ এই যে কি কয় যে এইটো চকু নালাগিবৰ কাৰণে যে কলা ফুট দিয়ে, অমুক দিয়ে, সেনেকৈ আমাৰ এইটো দিয়ে। মানে এইটো ব্যৱহাৰ এইটো কাৰণে কৰে যে বিশ্বাস কৰে যে কোনো মানে বেড ওমেন তেওঁলোকৰ তাতে নালাগে, আৰু সেই বস্তুবিলাক আমাৰ হেৰাই যাব ওলাইছিল, সেই বস্তুবিলাক আমি ঘূৰাই লৈ আনিছোঁ। তাৰ লগত আমাৰ নিজৰ এইটো পানী গামোচা, এইটো পানী গামোচাৰ নামটো পানী গামোচা কিয়? কাৰণ আমাৰ মানুহখিনি পানীৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত, নদী, বিল, খাল, জলাশয়ৰ লগতে আমি ওতঃপ্ৰোতভাৱে জড়িত, সেইকাৰণে পানী গামোচাখন আমি পিন্ধোঁ। এইটোও হেৰাই যাবলৈ ওলাইছে, আমি পুনৰ উদ্ধাৰ কৰাইছোঁ। মহিলাসকলে ৰঙা মেথনি পিন্ধিছিল, মেথনি আমাৰ আপুৰুগীয়া সময়ত আবুহঁতে পিন্ধিছিল, এতিয়াও আবুৱে পিন্ধে, কিন্তু সেইটো বস্তু কালক্ৰমত বৃহত্তৰ অসমীয়া জাতিত জিন যাওঁতে যাওঁতে আমাৰ বিভিন্ন সমাজৰ বস্তু হেৰাই যাব ওলাইছিল। আমি পুনৰ উদ্ধাৰ কৰি আমি এটাই ক'ব বিচাৰিছোঁ, সকলো সমাজৰ ৰীতি নীতি সংস্কৃতিবোৰ জীয়াই ৰাখি আমি যে বৃহত্তৰ অসমীয়া জাতিৰ অংগ, সেই বস্তুটো আমি প্ৰতিচ্ছবি দেখাবলৈ বিচাৰিছোঁ। আমাৰ যে ৰঙা মেথনি, আমাৰ খোপা, আমাৰ আঘাটীয়া, আমাৰ আগুৰণ, মহিলাসকলৰ আমাৰ জালুৱাকেয়ত কৈৱৰ্ত সমাজৰ আমাৰ নিজৰ সাজপাৰ, ল'ৰাবিলাকৰ আমাৰ নিজৰ জালুৱাকেয়ত কৈৱৰ্ত সমাজৰ আমাৰ নিজৰ গামোচা, নিজৰ মোনা, নিজৰ বাৰাত দাঁত, নিজৰ পানী গামোচা, বনিয়ান, এইবোৰ যেতিয়া আমি সকলো সমাজ যেনেকৈ কোচ ৰাজবংশীয়ে আগুৱাইছে, ৰাভা সমাজে আগুৱাইছে, বড়ো সমাজে আগুৱাইছে, ঠিক তেনেদৰে আমি যাতে নিজৰ নিজৰ সংস্কৃতি, নিজৰ নিজৰ পৰম্পৰা, ৰীতি নীতি লৈ আগুৱাই বৃহত্তৰ অসমীয়া জাতিক গঠন কৰি এটা গুড মেছেজ দি আমি জাতিটোক আগুৱাই লৈ যাব পাৰোঁ। কিন্তু কথাটো কি হৈছে, আমাৰ অসমীয়া সমাজৰ মানুহখিনি সদায় এটা ভুল আমাৰ আছে দেই, মই ভুল বুলি কৈছোঁ, বেয়া নাপাব ৰাইজে, কিন্তু আমাৰ মানুহ আমাৰ এটা সমাজৰ যেটা নতুনকৈ ডেভেলপমেণ্ট হৈছে কি, আমি সদায় বেলেগক অনুকৰণ কৰোঁ। নিজৰ যে ইমান ৰিচ কালচাৰ আছে, ইমান যে ৰিচ হেৰিটেজ আছে, সেইটো যদি আমি জীয়াই ৰাখোঁ নহয়, আমি কাকো অনুকৰণ কৰিব নালাগে। বিশ্ব দৰবাৰে আমাৰ তাতে আহে, আজি বিহু বিশ্ব অভিলেখ গঢ়ি তুলিলে, ঠিক তেনেদৰে আজি বড়ো সমাজেও বিশ্ব অভিলেখ গঢ়িব লাগিব, ৰাভা সমাজেও গঢ়িব লাগিব, আমাৰ জালুৱাকেয়ত কৈৱৰ্তসকলেও অভিলেখ গঢ়িব লাগিব, কলিতাসকলেও গঢ়িব লাগিব, সকলো সমাজে একেলগে যাব লাগিব, তেতিয়াহে আমি অসমীয়া হিচাপে আগবাঢ়িব পাৰিম। আৰু মই অনুৰোধ কৰিম যাতে গাৰ্জেন, আমাৰ যিবিলাক সৰু বাচ্চাৰ গাৰ্জেনবিলাক থাকে, গাৰ্জেনবিলাকে যাতে আমাৰ সৰু বাচ্চাবিলাকক তেওঁলোকক শিকায় যে আমাৰ কেনেকুৱা আছিল আগৰ দিনত। তেওঁলোক চিটিত থাকিব পাৰে, গুৱাহাটীত থাকিব পাৰে, পাঠশালা টাউনত থাকিব পাৰে, কিন্তু তেওঁলোকে যদি শিকায় আগতে আমাৰ ককাৰ দিনত আমাৰ এনেকৈ ভাকৰিটো এনে আছিল, জাল এনে আছিল, এইটো বস্তু এনেহে নাছিল, এই বস্তুবিলাক যদি শিকায় তেতিয়াহে তেওঁলোকে গ্ৰাছ ৰুটৰ লগত থাকিব পাৰিব। গ্ৰাছ ৰুট যদি শিপা নাথাকে নহয়, গছৰ শিপা নাথাকিলে গছ যেনেকৈ মৰে, অসমীয়া জাতি জীয়াই থাকিবলৈ হ'লে শিপা আমি ৰাখিবই লাগিব, শিপা ৰাখিলেহে আমি জীয়াই থাকিবলৈ পাৰিম। বহুত ভাল লাগিল। আৰু এটা বস্তু আপুনি এবাৰ বস্তুবোৰ দেখাই দিব নেকি, বুজাই দিব নেকি গোটেইখিনি ভালকৈ? প্ৰথম এইটো আপুনি দেখা পাইছে, আমাৰ যে এই চেপ্তা শামুক যিটো থাকে, এই শামুকটো পুৰি পিনে আগতে আমাৰ আজু ককাহঁতে এই চূণ প্ৰস্তুত কৰিছিলে। আচ্ছা, হেৰে যাবা ওলাইছে। তাৰপিছত এতিয়া এইটো কি, এতিয়া সাধাৰণতে মানুহে নকৰে নেকি? নকৰে নিচিনাই হৈছে প্ৰায়, কিন্তু আমি এইটো আকৌ পুনৰ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। এইটো প্ৰচেছটো কেনেকুৱা? এইটো একো বেলেগ কথা নাই। শামুক মানে কি, শামুকটো পাব লাগিব ফাৰ্ষ্ট, শামুকটো নাপায় আজি। মানে বিশেষ প্ৰজাতিৰ শামুক নে সকলো শামুক? স্পেচিয়েল প্ৰজাতি, চব শামুক নহয়, স্পেচিয়েল শামুক। এইটো শামুক নদীত পায়, এইটো শামুক ডাঙৰ হয় ইয়াতকৈ। এই শামুকটো জুইত, কম জুইত পুৰিব লাগিব, পুৰি জুইৰ পৰা যেতিয়া ছাইখিনি গুচাব, ই বগা হৈ থাকিব, তাৰপিছত সেইটো পানীত দি আপুনি চূণ হিচাপত ব্যৱহাৰ কৰিব। এইটো প্ৰতীকী ৰূপত দেখা হৈছে, কাৰণ মানুহে আজিকালি নাজানে, সেইটো আপোনাৰ পুৰণা বস্তুবিলাকৰ জনাটো দৰকাৰ। ইয়াতেতো দেখা পাইছে মাছ পুৰি আছে, এইটো মাছ পুৰি আছে। এইটো বাৰু ট্ৰেণ্ডটো এতিয়া লাহে লাহে আৰু আহিছে, খৰিকাত দিয়া মাছৰ, এইটো এটা ভাল কথা বাৰু আমাৰ। কিন্তু আমাৰ নিজৰে বস্তু হেৰাই যাব ওলাইছিল। সেইটো সা সঁজুলিখিনি দেখাই পাইছে, জাকে আপোনালোকে দেখাই পায়। ঠিক আছে, সিফালে আপোনালোকে আহিব পাৰে, শুকান মাছৰ সেইটো বস্তু আছে।
ইয়াতে চাব আমাৰ বিভিন্ন অসমত বিভিন্ন বৃহত্তৰ অসমীয়া জাতিৰ বিভিন্ন সমাজ আছে, বিভিন্ন জনগোষ্ঠী আছে, কিন্তু ৰ'দত শুকাই মাছ অলমষ্ট কোনো জনগোষ্ঠী নকৰে, কিন্তু এই জালিয়াকেয়ত বা আমাৰ কৈৱৰ্ত সমাজৰ মানুহে এই ৰ'দত শুকাই মাছটো, ৰ'দত যিটো আছে ৰ'দত তাপত শুকায়। আৰু এইটো চাইণ্টিফিকেলি বেনিফিচিয়েল। আপোনাক কওঁ কিয়, আমি যেতিয়া জুইত শুকাওঁ তেতিয়া স্ম'ক প্ৰডিউচ হয়। মই নিজে এজন ডক্টৰ দেই, একচুৱেলি মই কৰ্মৰত হৈ আছোঁ, তাৰ লগতে মই আমাৰ কৃষ্টিৰ লগত অলপ জড়িত, সকলোৰ পৰা সাংস্কৃতিক দিশত জড়িত কাৰণে মই কথাখিনি ক'বলৈ পাৰি চাইণ্টিফিক মেছেজটো দিব বিচাৰিছোঁ। ৰ'দত যেতিয়া আমি কৰোঁ স্ম'ক ফুড হৈ যায়। স্ম'ক ফুড হ'লে কি হয়, কাৰ্বন মন'ক্সাইড কাৰ্বন ডাই অক্সাইড ৰিলিজ হয়, যিটোৱে আমাৰ কাৰণে পাছলৈ কাৰ্চিন'জেন ৰিলিজ হয়। কাৰ্চিন'জেনে কেঞ্চাৰ হয়, বুজি পাইছেনে কথাটো? সেইকাৰণে স্ম'ক ফুড বহুত বেছি আমি খাব নালাগে। স্ম'ক যিটো যিটোতে ধোঁৱা চাঙত দি পিনে আমি শুকাওঁ, খাওঁ, অলপ খোৱাটো একো বেয়া নহয়, অনিষ্ট নকৰে, ভাল কৰে। অতি মাত্ৰাত হ'লে বেয়া হয়, কিন্তু ৰ'দত যদি আপুনি শুকায়, মাংসই হওক মাছেই হওক, যিটো আমাৰ সমাজে কৰিছিল, ৰ'দত শুকালে আমাৰ বস্তুবিলাক কি হয়, এই বস্তুটো প্ৰডিউচ নহয়। কাৰণ জুই নেচাৰেল, আমাৰ এইটো ৰ'দটো নেচাৰেল হয় ন, জুইটো আমি নিজে প্ৰডিউচ কৰোঁ, এইটো মেন মেড বস্তু এটা, হয়নে কথা? তো এই বস্তু চাইণ্টিফিক এটা বস্তু আছে। আৰু তাৰ লগতে আমাৰ এই জালসমূহ দিয়া আছে, কৈলেঙি জাল, জাখে, এইখন কৈলেঙি জাল আছে। তাৰপাছতে আপোনাৰ আশ্ৰা জালটো ওলমাই দিছে। আমাৰ আগতে যে আজু ককাহঁতে জালটো আশ্ৰা জালটো ওলমাই থৈ দিয়ে, এনেহেন বস্তু। এই নদীত যেতিয়া যায় নাওখন লৈ পিনে এইটো নাওটো চলাই, সেইটো বস্তু আমি দেখাইছোঁ। আৰু এই গোটেই মৎস্য শিল্পৰ লগত যিবিলাক আমাৰ জড়িত, আমাৰ সা সম্পদ, সমূহ বস্তুবিলাক আপোনালোকে দেখা পাইছে। ভাল লাগিছে, ভাল লাগিছে। সেইটো আমাৰো ভাল লাগিছে যে আপুনি এইখিনি বস্তু উলিয়াই আনিছে। কাৰণ আমি কি হয়, বাকী যিবোৰ জনগোষ্ঠী আছে, ধৰক ৰাভা হওক বড়ো হওক, তেওঁলোকে অলপ হ'লেও এক্সপ'জাৰ বৰ্তমান পাইছে, তেওঁলোকৰ মানুহখিনি ওলাই আহিছে তেওঁলোকৰ সংস্কৃতিটো দেখাবৰ কাৰণে। কিন্তু জাল কেওট এটা যে জনগোষ্ঠী, কেওট হিচাপত ধৰে বহুতে বা কৈৱৰ্ত হিচাপত, সেনেকুৱা কিছুমান হেৰি আছে। কিন্তু জাল কেওটটো ধৰক স্পেচিফিককৈ কেনেকুৱা কি আছে কি নাই, গোটেইখিনি বস্তু ভালদৰে উপস্থাপন কৰাকৈ আজিলৈকে মই দেখা নাছিলোঁ। বহুত ঠাইত গৈছোঁ বা হেৰি কৰিছোঁ, এনেকৈ সেই কৰাকৈ। এটা কথা মই ক'ব বিচাৰিছোঁ, জালকেয়ত বা কৈৱৰ্ত মানে একেটাই। এটা যেতিয়া আমি কইন লওঁ, কইনত ইপিটি সিপিটি হয়, একেটাই বস্তু। আজি যদি ইয়াতে মই জালকেয়ত বুলি কওঁ, সেইখিনিত গ'লে মই কৈৱৰ্ত বুলি ক'ম, অৰ্থটো একেই। কৈৱৰ্তত কে মানে হ'ল পানী, বৰ্ত মানে বৰ্তাই থকা। জালকেয়ত কিয় কৰা হ'ল আপোনাক কৈছোঁ, জালিয়া কৈৱৰ্ত বুলিও কয় সেইটোকে। কিয় কৰা হ'ল, কাৰণ আমাৰে এসাঁজ মানুহ আমাৰ এই কামৰূপ অঞ্চলত আমাৰ পৰাই ফালৰি কাটি গুচি গ'ল, সেইখিনি হাউলীয়া কেওট হৈ গ'ল, বুজি পাইছেনে? আমিখিনিয়ে নিজৰ বস্তুখিনি জীয়াই মানে হাউলীয়া কেওট মানে যিসকলে খেতিত ধৰিলে তেওঁলোকো আমাৰ লগতে আছিল, একেই আছিলোঁ আমি। তাৰ পৰা আমাৰ পৰা অলপমান ফালৰি কাটি গুচি গ'ল, বুজি পাইছেনে? বিভিন্ন সংস্কাৰিত মেজাৰ আপুনি জানিবই, এই আমাৰ ৰাভা সমাজৰ পৰাও বিভিন্ন সমাজৰ মানুহ গৈ পিনে বহুতে শৰণীয়া কছাৰী বনিছে, হয়নে কথাষাৰ? ৰাভাৰো বেলেগ বেলেগ ভাগ আহি গৈছে, ৰংদনীয়া ৰাভা, পাতি ৰাভা, কিবা কিবি বনিছে। এই মানে সংস্কৃতায়নৰ ৰূপ এটা। কিন্তু এই জালকেয়ত কৈৱৰ্তসকল বা জালিয়া কৈৱৰ্তসকল হ'ল অৰিজিন যিটো কৈৱৰ্তসকলৰ আমাৰ যিটো কালচাৰ, ৰীতি নীতি, যিটো আমি চেষ্টা কৰিছোঁ যে এটলিষ্ট নেক্সট প্ৰজন্ম হ'লেও আমি যাতে ৰীতি নীতি সংস্কৃতিবোৰ জীয়াই ৰাখিব পাৰোঁ, সেইটোৱে এটা প্ৰয়াস আনিছে। বহুত ভাল লাগিল, কমচে কম আপুনি গোটেইখিনি কামৰ কাৰণে আপোনালোক ওলাই আহিছে, নৱপ্ৰজন্ম ওলাই আহিছে। আপোনাৰ নামটো? মোৰ ডক্টৰ অৰুণৱ নায়ক, মোৰ নিজৰে কাকাৰ ল'ৰা অংকুৰ পাঠক। ভাল লাগিল, ভাল লাগিল। এনেকুৱা আচলতে নৱপ্ৰজন্ম যদি আমাৰ অসমত এনেকৈ ওলাই আহে, তেতিয়া মানে আমাৰ অসমীয়া জাতিটো আমি যে কৈ আছোঁ, অসমীয়া জাতি এটা সময়ত হেৰাই যাব। আমাৰ সাহিত্য সভাৰ আচল সেইটো কি, আমাৰ ভাষা, আমাৰ সংস্কৃতি, সেইখিনিক আমি বজাই ৰাখিব লাগিব। আৰু সাহিত্য সভাই ইমান সন্মান পাই গৈ এটা সময়ত আমাৰ অসমীয়া ভাষাটোৰ ঠাইত বেলেগ ভাষা এটা ইম্প'জ হৈছে। তাৰপিছত সেই অৱস্থাৰ পৰা যদি লাহে লাহে আমি যে ওলাই আহিছোঁ, একমাত্ৰ উপায় আছিলে আমাৰ সাহিত্য। সেই সময়ত অসমীয়া অভিধান ৰচনা হ'ল, কিবা ৰচনা হ'ল, এনেকৈ এটা পৰ্যায়ত আমি গৈ কেনে আমি এতিয়া আমাৰ যে ভাষা এটা স্বকীয়তা সেই আছে, এইবাৰ আমি ধ্ৰুপদী ভাষা সন্মানটো পালোঁ। গতিকে এইখিনি পাবৰ কাৰণে সক্ষম হৈছে আমি ধৰক সাহিত্য সভাৰ কাৰণে। গতিকে এই সাহিত্য সভাৰ মঞ্চখন ব্যৱহাৰ কৰি যে আপোনালোকৰ জনগোষ্ঠীটোক ইমান ভালকৈ উপস্থাপন কৰিছে, ধৰক ময়ে বহুত বিশেষ জনা নাছিলোঁ, আজি বহুত কথা জানিলোঁ। মই বিশেষকৈ ৰাভা বা বড়োৰ বিষয়ে মই বহুত জানো, কিন্তু আপোনালোকৰ ধৰক কৈৱৰ্ত এওঁলোকৰ বিষয়ে বহুত বেছি জনা নাছিলোঁ, সংস্কৃতিটো কেনেকুৱা কি কথা, গোটেইখিনি বস্তু আজি জানিব পাৰি ভাল লাগিলে। আৰু আপোনালোকে ইমান উচ্চ শিক্ষিত, তেওঁ ডক্টৰ হয় এজন, ইমান উচ্চ শিক্ষিত মানুহ এজন যেতিয়া এনেকুৱা হেৰিৰ কাৰণে ওলাই আহে, তেতিয়া নিশ্চয় যিখিনি আমাৰ নৱপ্ৰজন্ম আছে, যিখিনি এটা বৰ্তমান কেনেকুৱা এটা ট্ৰেণ্ড আহিছে যে হিন্দী বা কিবা ইংৰাজী ভাষাৰ প্ৰতি বেছি এটা হেৰি আহিছে, ইংৰাজী সংস্কৃতিৰ প্ৰতি বেছি হেৰি আহিছে। সেই সময়ত যেতিয়া আপোনাৰ দৰে ইমান উচ্চ শিক্ষিত মানুহ এজন ওলাই আহিব, তেতিয়া নিশ্চয় বাকীখিনি মানুহ আপোনাক অনুসৰণ কৰিব। সেইকাৰণে আপোনাক বহুত বহুত ধন্যবাদ।
ইপিনে এইটো বনাইছে চক্ৰবেহ। তো আপোনালোকে বোধহয় ভাবিছে যে এতিয়া অলপ আগতে আপোনালোকে সাহিত্য সভা চাইছিল, হঠাৎ কোন আহি গ'ল। চাওক আচলতে হৈছে কি, সাহিত্য সভা যিটো ভিডিঅ' আছে সেই ভিডিঅ'টো বৰ্তমানলৈকে আধাহে হৈছে, বাকী গোটেই ভিডিঅ'টো হ'লে 1 ঘণ্টাৰো ওপৰত হৈছে। সেইকাৰণে মই ভাবিলোঁ কি 2টা পাৰ্টত দিয়াই ভাল, নহ'লে আপোনালোকৰ ব'ৰ হৈ যাব। তো সেইকাৰণে এই ফাৰ্ষ্ট পাৰ্টটো আজিলৈকে এইখিনিয়ে। বাকী ছেকেণ্ড পাৰ্টটোত আৰু বেছি ইণ্টাৰেষ্টিং বস্তু আছে। এতিয়ালৈকেতো আমি মেইন যিখিনি বস্তু আছে যেনে বিজ্ঞান মেলা জাতীয় বস্তুখিনি আমি মানে দেখুওৱা নাই, সেইখিনি বস্তু ইয়াত পিছৰ ভিডিঅ'টোত আপোনালোকে দেখা পাব। তাতো বহুত কিবা কিনি আহিছে, 2টা মাথাৰ মানুহ আহিছে, নেনো টেকন'লজি আহিছে, স্পেচৰ বস্তু আহিছে, বহুত কিবা কিনি আহিছে, আপোনালোকে দেখা পাব। শগুনৰ প্ৰজনন আহিছে। তো গতিকে সেইটো ভিডিঅ' আপোনালোকে নিশ্চয় চাব। তো আজিৰ বাবে এইখিনিয়ে, বাই।